Hey guys, welcome back to my channel Chef Mamta Kitchen. পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেলটো। আজি আমি আপোনালোকক কলৰ পচলাৰ সবজি বনোৱা দেখুৱাম। যদিহে ভিডিওটো ভাল পায় লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু কমেন্টত জনাব যে ভিডিওটো কেনেকুৱা হৈছে। ইয়াৰ বাবে লাগিব আমাক কলৰ পচলা সৰু সৰুকৈ কাটি লোৱা, বুট, পিয়াজ, জলকীয়া, আদা, নহৰু বটা, জিৰা, সফট অপশনাল হয়, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ। এইখিনি সামগ্ৰীৰে আজি আমি আপোনালোকক কলৰ পচলাৰ সবজি বনোৱা দেখুৱাম। গৰম কেৰাহীত তেল ঢালি দিম। গৰম তেলত আমি সফ আৰু জিৰা ঢালি দিম। সফটো একেবাৰে অপশনাল হয়, যদি আপোনালোকে দিব বিচাৰে দিব পাৰে, নিদিলে স্কিপ কৰিব পাৰে। তেলত দুটামান জ্বলা দি দিম। ইয়াৰ পাছত আমি দিম পিয়াজ। ভালকৈ সববোৰ মিক্স কৰি লম। পিয়াজটো অলপ দেৰি ফ্ৰাই হোৱাৰ পাছত আমি ইয়াতে আদা নহৰু পেষ্ট দি দিম আৰু একেধৰণে সববোৰ মিক্স কৰি লম। পিয়াজ আৰু আদা নহৰু প্ৰায় ফ্ৰাই হৈ গৈছে। ইয়াৰ পাছত আমি দিম ইয়াতে জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ। অলপ দেৰি ফ্ৰাই হোৱাৰ পাছত আমি ইয়াতে ঢালি দিম হালধি। সববোৰ একেলগে ফ্ৰাই হোৱাৰ পাছত আমি ইয়াতে ঢালি দিম আমাৰ কলৰ পচলা, আমাৰ মেইন ইনগ্ৰেডিয়েণ্ট। এতিয়া আমি ভালদৰে সববোৰ মিক্স কৰি লম। অলপ দেৰি ফ্ৰাই কৰাৰ পাছত আমি ঢাকি দিম 2-3 মিনিটৰ কাৰণে। 2-3 মিনিট মানৰ পাছত আমি ঢাকনখন উঠাই চাম। এয়া কলৰ পচলাৰ পৰা পানী ওলোৱা আৰম্ভ কৰিলে। তাৰ পাছত আমি ভালদৰে সববোৰ মিক্স কৰি লম। এতিয়া আমি ঢালি দিছো বুটটো ভালদৰে কল পচলাৰ লগত মিক্স কৰি ফ্ৰাই কৰিম। কমেন্ট বক্সত জনাব দেই গাইস, আপোনালোকে বুট খাই ভাল পায় নে নাপায়। এয়া দেখিছে প্ৰায় আমাৰ কল পচলা সিজি গৈছে। এতিয়া আমি ইয়াতে অলপ নিমখ দি দিম টেষ্ট অনুযায়ী। নিমখটো দিয়াৰ পাছত আমি অলপ দেৰি ফ্ৰাই কৰিলোঁ। এতিয়া আমি ঢালি দিলোঁ অলপ গৰম পানী। এয়া চাওক কলৰ পচলাৰ সবজি ৰেডি হৈ গৈছে। এয়া ৰেডি হৈ গ'ল আমাৰ কলৰ পচলাৰ সবজি। ওপৰত বইল ডিমেৰে অলপ ডিজাইন এটা দি দিছোঁ আৰু। যদিহে ভিডিওটো চাই ভাল পাইছে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ যিমান পাৰে নিজৰ ফ্ৰেণ্ডছ, ফেমিলি সবৰ লগতে শ্বেয়াৰ কৰিব। আৰু আমি এনেকুৱা নতুন ৰেচিপিৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি থাকিম। সো প্লিজ লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাষ্টলৈ চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ।